Hello everyone, মই Sangita, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে Uruka, এতিয়া 10 মান বাজিছে। চাওচোন আমি কি ৰেডি কৰিছো, বলক এতিয়া চাও। বৰা চাউল ভিজাইছিলে ৰাতি 3-4 ঘণ্টাৰ কাৰণে ভিজাই কিনে এতিয়া আমি এনেকে পানী মানে যিখিনি পানী আছে খিনি উলাই যাব কাৰণে এনেকে থৈ দিছো। এয়া বৰা চাউল এইটো তিল ধুকেনে ৰদত অলপ খুকাবলৈ মেলি দিছো। এইটো চাওক তিলটো সবে চিনি পাই চাগে আপোনালোকে। এয়া তিল ফ্ৰেন্ডস, এতিয়া বাজি আছে দুপৰীয়া 3। আমি দুপৰীয়া ভাত খালো, অকমান ৰেষ্ট ললো। এতিয়া আমি অকমান শপিং কৰিবলৈ বাহিৰলৈ যাম, বলক। এয়া আমি আহি পালো সিটি সেন্টাৰলৈ, গুৱাহাটীৰ খ্ৰীষ্টান বস্তি থাকাত। আৰু ইফালে আমাৰ হৈছে পাৰ্কিং। এইটো চাওক, ইয়াতে এনেকৈ স্লোপিং আছে, একদম ডাউন মানে এনেকৈ। ইয়াতে টোকেন এটা টিকেট দিয়া হয়। এইটো চাওক, এয়া পাৰ্কিং প্লেস। আৰু আমি লিফটেৰে আহিলো ডাইৰেক্ট ওপৰলৈ, সেকেন্ড ফ্লোৰলৈ। আৰু আমি ডাউনত গৈ আছো এতিয়া। ভয়ে লাগিছে। মিনিছো এতে চাওয়াচোন। এয়া মই লৈছো বডি স্প্ৰে পাৰফিউম মিনিছৰ পৰা। টিকলু ভাল আছিলে। আৰু ইফালে আমি খুমাইছো এটা মোচি ব্ৰেণ্ডত। ইয়াতে জুতা লেডিজ আৰু জেন্টছৰ সব আছে। ইফালৰটো আছে লেডিজ। খুব দাম বেছি, দেখিবলৈ বৰ ধুনীয়া কিন্তু। এয়া চাওক, ইমান ডাঙৰ মানে ইয়াতে মেজি বনাইছে। চাওকচোন ইমান ওখ। এইটো মই ওপৰৰ পৰা দেখাইছো, পাছত পাৰিলে তলৰ পৰা দেখাম, মানে তলত নামি গ'লে। এইটো চাওক। আৰু ইমান সুন্দৰকৈ জাপিবোৰ মানে ইয়াতে সজাইছে, দেখিবলৈ খুব ধুনীয়া হৈছে। মানে মোবাইলত ভাল নেদেখিব পাৰি, বাট কাষত তাতে বহুত ধুনীয়া দেখিছে মানে। এয়া আৰু ইটো হৈছে গেম জোন। তাতে ইমান মানে বেলেগ বেলেগ ধৰণৰ গেম আছিলে মানে। এয়া
এয়া চাওক কি ধৰণৰ গেম আছে আপোনালোকে আহিলে সিটি চেণ্টাৰলৈ গেম খেলিবলৈ কিন্তু নাপাহৰিব ইয়াতে বহুত ধৰণৰ গেম আছে চাওক সবকেইটা বহুত ধুনীয়া এইফালে চাওকচোন ইয়াতে এইটো কিবা বেলেগ ধৰণৰ গেম আছিলে মই বুজিয়ে নাপালোঁ আৰু বহুত বেলেগ আছে ইফালে আৰু এটা গেম মই ভাল ইণ্টাৰেষ্টিং গেম দেখা পাইছোঁ এয়া চাওক এইটো হৈছে ঘোঁৰা আপোনালোকৰ ল'ৰা ছোৱালীয়ে খুব ভাল পাব এই গেমটো চাওক এয়া মই ইফালে ওলাই আহিলোঁ আহকচোন আৰু আগৰফালে কি দেখা পাওঁ বলক যাওঁ মোৰ লগতে আহক এয়া এইটো চাওক আমি তললৈ নামি আহিছোঁ এই মেজি কৈনে ভেলাঘৰ কয় মই নাজানো মেজিও কয় কিছুমানে ভেলাঘৰ কৈনে নকয় নাজানো এইটো মেজি বুলিয়ে কওঁ বেছিভাগ এইটো চাওক কিমান ওখ এইটো আৰু চিটি চেণ্টাৰ মলখন মানে শ্বপিং মল ইমান ডাঙৰ মানে চাওক এয়া এনেকৈ বাছ আছে বাচ্চাবিলাক উঠিব পাৰিব ইয়াতে ওপৰতো উঠিছে এয়া ইফালে আছে পিঠা লাড়ু মুড়ি লাড়ু তিল নাৰিকল চব ধৰণৰ আৰু লাড়ু পিঠা আছে মানে কাৰণ আজি হৈছে উৰুকা আজি আৰু খানা খোৱা দিন আৰু পিঠাটো চবৰ ঘৰতে বনাব আজি যোনে যোনে বনাব মানে ইয়াৰ পৰা নিব পাৰিব এই আমি আকৌ লিফ্টত উঠিম এতিয়া এয়া উঠিলোঁ এতিয়া যাম আমি পাৰ্কিং প্লেচৰ তললৈ আমাৰ পাৰ্কিং প্লেচ য'ত বাইকখন ৰাখিছে তাতে আমি আহিলোঁ ঘৰলৈকে যোৱা নাই আমি আহিছোঁ লাখটকীয়ালৈ ইয়াতে অকণমান বস্তু কিনিব আছে তাৰপিছত আমি ঘৰলৈ যাম আমাৰ বস্তু কিনা হৈ গ'ল এতিয়া আমি ঘৰলৈ যাম আমি ঘৰত আহি পাই পেলাই জলকীয়া জ্বলাই আছোঁ এতিয়া এয়া গাহৰি মাংসটো জ্বলোৱা হ'ল এয়া কেনেকুৱা লাগিছে ধুনীয়ানে আজি উৰুকা হয় সেইবাবে আজি আমি খানা আৰু ঘৰতে বাহিৰত মানে যোৱা নাই ঘৰতে আমাৰ ৰেডি হৈ গ'ল এয়া ৰেডি হৈ গ'ল কেনেকুৱা দেখিছে ফ্ৰেণ্ডছ দেখিবলৈ টেষ্টি হৈছে নাই খাবলৈ কিন্তু ভাল হৈছে মই খালোঁৱেই মই খাই আছোঁ তাৰপিছত ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা লাগিলে যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু এইফালে ভাজি আছোঁ লোকেল মুৰ্গী এইখিনিতে মই ভিডিঅ'টো সামৰিলোঁ বাই বাই লগ পাম নেক্সট ব্লগত বাই বাই